আমাৰ আকৌ পাৰ্টি লেভেলত কাম কৰিব লাগিব, গ্ৰাছৰুট লেভেলত কাম কৰিব লাগিব, যিখিনি আপ টু ডেট হোৱা নাছিল, যি কাৰণে ৰাইজে আমাক প্ৰত্যাখ্যান কৰিলে। অৱশ্য যোৱা কেইবছৰমান যিটো আমাৰ অভিজ্ঞতা, আমাৰ দলটো কিহৰ কাৰণে সদায় পৰাজিত হয় সেইটো এটা ভালকৈ এনালাইজ কৰিব লাগিব। আৰু ইতিমধ্যে সাংগঠনিক দুৰ্বলতাটো আমাৰ এটা প্ৰধান কাৰণ। গতিকে এইটো আমি ইম্প্ৰুভ কৰাৰ কাৰণে চেষ্টা কৰিম। সেইখিনি মই ছাজেশ্যন দিম। আৰু মিটিং হোৱা নাই, যদি মিটিং হয় তেতিয়াহ'লে এইটো প্ৰস্তাৱটো দিম। আৰু কি কাৰণত পৰাজয় হ'ল বুলি আপুনি? সেইটোৱে বিশেষকৈ সাংগঠনিক আৰু ৰাইজৰ লগত গ্ৰাছৰুট লেভেলত যেনেকৈ BPF দলে কৰে, হাগ্ৰামা মহিলাৰ যিটো চিন্তাধাৰা তেওঁ ৰাইজৰ লগত সদায় থাকে, সেইখিনি অকণমান আমাৰ প্ৰব্লেম হৈছে, যি কাৰণে আমি এই হাৰিব লগা হয়। আৰু এইটো কেইজনমান বৰ্তমান BTCৰ পাৰিষদ হৈ আছে, তেওঁলোকেও খুব UPPLৰ ষ্ট্ৰং কৰ্মী হয়, তেওঁলোকে দল ত্যাগ কৰাৰ এটা খবৰ আহিছে, BJPত যোগদান কৰিব বুলি এনেকুৱা খবৰ আহিছে। বিশেষকৈ ৰাকেশ ব্ৰহ্ম, তেখেতৰ নাম ইতিমধ্যে আহিছে, কি ক'ব আপুনি, হয় না নহয়? হয়, শুনিছোঁ, পেপাৰ পত্ৰিকাত পাইছোঁ। কিছুমান আমাৰ নেতা যদি পাৰ্টিটো যদি এবলিছ কৰিব লগা হয় তেতিয়াতো মোৰ ক'ব লগা নাই, যিটো হাইকমাণ্ডে সিদ্ধান্ত ল'ব। কাৰণ মোৰ নিচিনা মানুহ এজন, মই কেতিয়াও ৰাষ্ট্ৰীয় পাৰ্টিত মই নাযাম। BJP আৰু কংগ্ৰেছ কাৰণ এই দুটা পাৰ্টি আমাৰ বড়োলেণ্ডৰ কাৰণে কেতিয়াও চিন্তা নকৰে। গতিকে আমাৰ দুটাই পাৰ্টি আছে, BPF নাইবা UPPL। যদি UPPL দল যদি কিবা কাৰণে BJPৰ লগত মাৰ্চ হয় তেতিয়াহ'লে মোৰ বিকল্প ব্যৱস্থা ল'বই লাগিব, সেইটো কোনো কথাই নাই। কিন্তু মই ৰিজনেলত থাকিম। আৰু কিবা আছে এনেকৈ ভিতৰ চৰাত চলিছে নেকি BJPৰ লগত মাৰ্চ হোৱাৰ? নাই, যিটো নিউজ বাতৰি ওলাই আছে সেইটোৱেই। কিছুমান ফেচবুকত পাইছোঁ, আমাৰ নেতাবোৰ BJPৰ লগত মাৰ্চ হয়, বোলে আমাৰ ৰিজনেল পাৰ্টিৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব। এনেকুৱা যদি হয় তেতিয়াহ'লে বৰ দুৰ্ভাগ্যজনক। কিন্তু মই বিশেষকৈ জাতীয়তাবাদী মানুহ, মই ৰিজনেল পাৰ্টি, আমাৰ বড়োলেণ্ডৰ ৰিজনেল পাৰ্টিতেই মই জইন কৰিম। কিন্তু মই কংগ্ৰেছ BJPৰ লগত মই কেতিয়াও হাত নিমিলাওঁ। ৰাকেশ ব্ৰহ্ম BJPত যোৱাৰ কথা কিমান সত্য? নাই, এইটো এতিয়াও দলৰ মজিয়াত আলোচনা হোৱা নাই। দলত যেতিয়া আলোচনা হ'ব তেতিয়া আমি গম পাই যাম আৰু আমাৰ হাইকমাণ্ডে কি সিদ্ধান্ত লয়। গতিকে আমাৰ হাইকমাণ্ড এজন সুদক্ষ নেতা, গতিকে তেওঁ কি সিদ্ধান্ত লয়, জয় পৰাজয়টোতো ৰাজনীতিত থাকিবই। গতিকে সেইবুলি আমি কোনোবা চেণ্ট্ৰেল কেন্দ্ৰীয় পাৰ্টিৰ লগত মিক্স হৈ যোৱাটো মোৰ মতে মই এইটো ভাল নাপাওঁ। আৰু আলোচনা হৈছে নেকি যে মাৰ্চ আপ হোৱাৰ? এনেকুৱা নাই, মই এইটো শুনিছোঁহে, আপুনি সুধিছে সেইকাৰণে মই কৈছোঁ। কিন্তু মই পাৰ্টি লেভেলত আলোচনা তেনেকুৱা হোৱা নাই। গতিকে ফেচবুকতো ওলাইছে যে UPPLৰ গত্যন্তৰ নাই নেশ্যনেল পাৰ্টিৰ লগত মাৰ্চ নোহোৱাকৈ। গতিকে তেনেকুৱা হয়, মই কিন্তু সমৰ্থন নকৰোঁ। আৰু সেইটো